কবি ৰিপুঞ্জয় বৰা, পাঠ হিমাংশু প্ৰসাদ দাস, সংগীত কুশল মিৰ্জা। বিষ শেষ নিশা আইৰ তল পেটৰ বিষটোৱে সঘন কৰিছিল দেউতাৰ উশাহ। সেউজীয়া সপোন এটাৰ জীয়া মাতবোৰ লাগি ৰৈছিল বিছনা চাদৰৰ ফুলাম পাপৰিত। সেয়াই নিয়ম আছিল প্ৰেমৰ পৃথিৱীত হাজাৰ পুৰণি আকাংক্ষিত সংগমৰ। আৰম্ভণিতো এনেকুৱাই পৃথিৱীৰ সুপ্ৰাচীন বিষৰ নিয়মবোৰৰ। মোৰ গৰ্ভান্তৰৰ এয়ামুৰিত আইৰ বিষ বাঢ়িল। দেউতাৰ চকুত আপাহৰ দৰিকণাই খেলিলে। কঁকালত দুপৰলৈ হালতলিৰ বিষ। ঘৰত বাঢ়িলে আইৰ গা। পথাৰত ভাৰী হ'ল শইচ সেউজীয়া। এদিন আইৰ উগ্ৰ অচেতন যন্ত্ৰণাত সৰু পেট খালী কৰি মই ঠিকেই উপস্থিত হৈছিলোঁ। দুয়োৰে বিষান্তৰত সপোনে খোজ পেলালে উশাহৰ বাটত। কিন্তু বিষে পিছ এৰাটো জানো সম্ভৱ? মোৰ জন্মান্তৰৰ বিষে মোক খেদি থাকিলে। যি পোহৰৰ সৰলতাই মোৰ জীৱন লালিত কৰে, সেই পোহৰেই মোক চেপি খায় এন্ধাৰৰ সমস্ত নীৰৱতা। বিষেৰেই আৰম্ভ জন্মদগ্ধতা, বিষেৰেই জীৱন, বিষেৰেই সমাপ্ত বিষৰ।